Hey everyone, আশা কৰো সকলো ভালে আছে মই ভালে আছো পোনপ্ৰথমে সকলোকে মোৰ নমস্কাৰ আৰু সেৱা জনাইছো আৰু আজি ব্লগটো মই ষ্টাৰ্ট কৰিছো লক্ষী পূজাৰ দিনা হেবাবে সকলোকে লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আজি মই মানে বহুত দিনৰ মূৰত আকৌ এটা ব্লগ লৈ আহিছো ভাবিছো সৰু সৰু যিবিলাক অনুষ্ঠান ঘৰতে পাতি থাকো এইবিলাক আপোনালোকক দেখাই যাও মনৰ ভাববিলাক ইয়াতে প্ৰকাশ কৰি যাও আৰু যদি মোৰ ভিডিওটো চাই ভাল লাগে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি দিব বৰ বেছি কথা কৈ নাথাকো তথাপিও কৈছো আৰু যে মানে যদি ভাল লাগে কমেন্ট ভিডিওটো ঠেলি দিব আৰু দেই আৰু মানে কমেন্ট বক্সত কমেন্ট কৰিব বেছি নকও আৰু মোৰ ব্লগটো চাই থাককচোন কেনেকুৱা লাগে আমাৰ লক্ষী মাক ধুনীয়াকৈ সজাই থৈছে পাপাই আনিছিলে ধুনীয়া পদুম ফুল দেখিছেনে তাকে সজাই দিয়া হৈছে আৰু পদুম ফুল নে ভেট ফুল আপোনালোকে জনাব দেই ইমান ধুনীয়াকৈ সজাই লোৱা হৈছে আৰু একদম সকলোৰে ঘৰত নিয়মবোৰ বেলেগ বেলেগ হয় আমাৰো এনেকৈ অনুষ্ঠুপীয়াকৈ কামবিলাক কৰি আছে মই দেখাই আছো দেই মায়ে কি কৰি আছে আপোনালোকক দেখাইছো এইফালে আমাৰ মায়ে কাম কৰি আছে এতিয়া কি কৰিছে আপুনি মই ফলমূল কাটিছো একদম ফলমূল সাকসেস মায়ে বোলে আজি বোলে হেৰি কি বুলি কয় নাৰিকল বিয়াত ধুনীয়াকৈ কাটি দিছিলে একদম টকটকাই আছিলে আৰু দেখিলে কি ধুনীয়াকৈ সজাই লৈছে আৰু দেই নিজেও সাজি কাচি আছে আমাৰ আইতাই নামঘৰত জ্বলালেই দেই বৰ ধুনীয়াকৈ জ্বলাইছে চাকচোন একদম ধুনীয়াকৈ আমাৰ মানে লক্ষী আইক আদৰিবলৈ সকলোৱে যোজা কৰি আছে আৰু এফালে মা ভিতৰত মা লাগি আছে বাহিৰত আইতাই মানে আমাৰ নামঘৰ ভাগতে কৰিছে দেখিছেনে কি ধুনীয়াকৈ কৰি আছে তাই ধুনীয়াকৈ বহি আছে ককাই আৰু আইতাই চাকি লগাই থৈ গ'ল ন ককা চাকি লগাই থৈ গ'ল আৰু আমাৰ ককাৰ গাটো বৰ ভাল নহয় আপোনালোকে সকলোৱে মানে আশীৰ্বাদ কৰিব ককা ভালকৈ ভাল হৈ যাওক সোনকালে সোনকালে সকলোফালে যুঁজা চলি আছে আৰু এতিয়া দেই আইতাও ধুনীয়াকৈ চাকি তাকি ৰেডি কৰি লৈছে ক'ত লগাইগে ৰুমত বলক তুলসীতে দিম না ইয়াতে দিম এই বস্তু চাকি তুলসী তলত দিম আকৌ ইয়াতে মই কৈছোঁ প্ৰত্যেকৰে নিয়ম বেলেগ বেলেগ দেই যাৰ যেনেকৈ সামৰ্থ্য যাৰ যেনেকৈ ইচ্ছা তেনেকৈ শৰাই ভাগ মানে সজোৱা হয় আৰু কাৰ কি মন যায় আমি আৰু যি মন গৈছে যি আনিবলৈ বিচাৰিছে তাকে দি ধুনীয়াকৈ সজাইছে মায়ে এইফালে এতিয়া মা আৰু আইতাই একদম ধুনীয়াকৈ গৈ চাকি গৈ গছাত লগাইছে আৰু আমাৰ গছাকেইটাৰ ষ্টাইলকেইটা চাবচোন মানে ইমান ধুনীয়াকৈ বনাই থৈছে পাপাই একদম পাৰ্মানেণ্ট গছা আৰু এয়া চাওক কি মজা বনাইছে জ্বলাই দিছে আৰু এইফালে এতিয়া ওলাইছেনে মই এইফালে এতিয়া মানে তলত চাকি বাতি জ্বলাই আছে মাহঁতে আৰু ওপৰত এওঁ জ্বলাই আছে আৰু মই মানে লাগি আছোঁ আৰু চবফালে কাম কৰি আছোঁ ইমান ভাল লাগে ন কিবা এটা অনুষ্ঠান হ'লে কিবা এটা পূজা চূজা হ'লে মানে ঘৰত যে সেই উখল মাখল পৰিৱেশটো খুব বেছিয়ে ভাল লাগে আৰু মোৰ মতে এই সৰু সৰু চেলিব্ৰেশ্যনবিলাক ৰাখিব লাগে আৰু এইবিলাক ধৰি ৰাখিলে আমাৰ লক্ষী পূজা বুলি বা কিবা পূজা বুলি মই এইটো ক'বলৈ নাযাওঁ সৰু নিজৰ পৰম্পৰাবিলাক ৰক্ষা কৰি থাকিলে হয়তো কিছুমান বস্তু লগত লগ হৈ থাকে মানে আমাৰ যিখন সমাজখনৰ কথাই ক'বলৈ যাওঁ বা আমাৰ নিজৰ ঘৰখনৰ কথাই যাওঁ যে এইবিলাক সৰু সুৰা কামবিলাক হৈ থাকে তেতিয়া মানে কি হয় ঘৰখন লগ হৈ থাকে হয় নে নহয় বাৰু সব যেন আমি একদম মানে
কম আৰু মই বুজাব পৰা নাই আপোনালোকক বুজাই কম বাৰু আকৌ মনত পৰিলে কথা কৈ থাকিম দেই এয়া ওপৰটো আমাৰ জ্বলাই দিছে লক্ষীপাত অকমান কৰো কুয়া পান ঘৰচা দি আজি ধূপ চাকি লগাই এই লক্ষীক প্ৰাৰ্থনা কৰিছো আমি এতিয়া প্ৰাৰ্থনাও কৰিলো আৰু ধুনীয়াকে মানে অকমান মন ভৰাই লক্ষী চৰিত্ৰ পাঠ কৰিলো আমি তিনিগৰাকী আপোনালোকে দেখিলে চাগে আৰু এতিয়া অকমান ফটো চটো মাৰি লৈছো সেয়াই নহয় জানো ভাল লাগে মনটো এইফালে আমাৰ প্ৰসাদো ৰেডি হৈ গ'ল আনফালে মই এতিয়া বনাওগে আৰু বনাই মেলি ৰেডিও কৰি দিলো চাই লওক দেই পনীৰ বনাইছিলো আৰু লুচি বনাইছিলো তেনেকৈ হৈ যায় আৰু কেনেকুৱা লাগিলে ভাল লাগিলে পনীৰ হয় দা কেনেকুৱা লাগিলে আজি খাই কেনেকুৱা লাগিলে খুব মস্তি লাগিছে এই থেংক ইউ আইও সেইফালে খাব লৈছে মস্তি খাব লৈছোঁ আৰু মানে আমাৰ আজি ওলাইছোঁ নে অঁ মানে চুবাই আছোঁ লক্ষী পূজা আমি আজি ভাত নাখাওঁ মানে ৰুটি খাম সেইকাৰণে লুচি খাইছোঁ ন লুচি আৰু ৰুটি খাইছোঁ দুটা খাইছোঁ পনীৰ খাইছোঁ সেয়াই আৰু ঠিক আছে যদি মোৰ ব্লগটো কেনেকুৱা লাগিলে আজি চাই কৈ থাকিব দেই